বুম এনেই বুম গ'ল সেইবোৰ বাদ দিয়ক বাৰু দেই এই পৃথিৱীত আটাইতকৈ বেছি যি মানুহৰ বেয়া কাম সেই বেয়া কাম কৰা মানুহকেইটা কোন গম পায় যাৰ কাম খালি মানুহৰ পিছত পৰি থকা আচলতে এচাম শ্ৰেণীৰ মানুহ খালি কি কৰিব মানুহক সমালোচনা কৰিব এই মানুহজনে এইটো কৰিলে এই মানুহজনে সেইটো কৰিলে মুঠতে মানুহ এজনৰ কেনেকৈ বেয়াটো বিচাৰিম সেইটোতে মাথা মাৰি থাকিব লাগে এই ছোৱালীজনী 20 বছৰীয়া ছোৱালীজনী 20 বছৰ হয় ন 20 21 22 দিয়ে নহওক সৰু ছোৱালী এজনী নাগাৰা নাম গাবলৈ সাহস কৰি আহিলে তাই ভাইৰেল কিয় হৈছে গম পায় কাৰণ তাই চেষ্টা কৰিলে তাই গান গাইছে তাই পাৰিছে সেয়া নাগাৰা নামে হওক সেয়া বিয়া নামে হওক নে হৰি নাম হয় কি হয় সেয়া মই নেজানো মিছা কথা নকওঁ কিন্তু মই যি দেখিছোঁ পৰম্পৰাগত সাজ পৰিধান কৰি এজনী অসমীয়া ছোৱালীয়ে যি বয়সত তাইৰ বয়সৰ 90% ছোৱালী বা ল'ৰাই ৰিলছ কৰি এনেই কিবা কিবি কৰি ব্যস্ত হৈ থাকে আমাৰ অসমীয়া ভাষাটো ক'ব নাজানে সেই সময়ত সেই বয়সত এইজনী ছোৱালীয়ে অসমীয়া ভাষাত লিখিত কথিত বাদ দিয়ক অসমীয়া ভাষা হয়তো নামনি উজনি পাৰ্থক্য নানিব নামনি অসমৰ মানুহৰ ভাষা বেলেগ উজনি অসমৰ মানুহৰ ভাষা বেলেগ উত্তৰ অসমৰ মানুহৰ ভাষাও অলপ কিছুমান বেলেগ হয় মধ্য অসমৰ মানুহৰ ভাষাও বেলেগ কিন্তু সকলো অসমীয়া মানুহে হয় মই কি কৈছোঁ সেই ভাষাত যিয়ে নহওক অসমীয়া ভাষাত নাগাৰা নাম গাইছে ৰিলছ কৰিব যোৱা নাই এনে সময় অপব্যয় কৰা নাই নহয় স্বল্পা বাসনা কোনো বস্ত্ৰ পৰিধান কৰি যুৱতীগৰাকীয়ে কোনো নৃত্য কৰি ফুৰা নাই নহয় কোনো উদণ্ড নৃত্য কৰি ফুৰা নাই অসমীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি তাই নাগাৰা নাম গাইছে পে কিবা গালে বাৰু অলপ হল হয়তো সঁচা কথা আপোনালোকে নাগাৰা নাম শুনা নাই নেকি চাগে নাগাৰা নাম আপোনালোকে শুনা নাই সেইবাবে আপোনালোকে এনেকুৱা ধৰণৰ কথা কৈছে নাগাৰা নামত অলপ এণ্টাৰটেইনমেণ্টটো থাকে নাগাৰা নাম কোনো বৰিং নামৰ নিচিনা নহয় নাগাৰা নাম মানুহে শুনি ভাল পায় মই নিজে ভাল পাওঁ দেই কাৰণ কিবা ভাল লাগে আৰু ধৰক এই এৰমাটো এটমছফিয়াৰটোৱে কিবা এটা ভাল লাগি যায় নাগাৰা নাম মানে ইটছ ভেৰি থ্ৰিলিং মই ভাল এতিয়া মোৰ ইংৰাজী কথা আৰু অসমীয়া মিক্স কৰি এই যে মই কি কৈছোঁ সেইটোক লৈ আপোনালোকে এনেই নাটক নোলাব মই প্ৰথম কথা মই কৈছোঁ মই অসমীয়া কৈছোঁ নে ইংলিছ কৈছোঁ নে হিন্দী কৈছোঁ মিক্স কৈছোঁ এইটো বাদ দিয়ক কিন্তু মই এটা কাম সদায় কৰোঁ মানুহক সমালোচনা নকৰোঁ দেই কেতিয়াও মানুহৰ খুদ বিচাৰি নুফুৰোঁ এই সুৰজিত শইকীয়া আছাম ৰিভিউ মাষ্টাৰে কেতিয়াও মানুহৰ নিগেটিভ নিবিচাৰে পাৰিলে মানুহৰ পজিটিভটো বিচাৰিবলৈ চেষ্টা কৰে ইতিবাচক বিচাৰিবলৈ চেষ্টা কৰে আৰু মই বিচাৰি পালোঁ যে এইজনী ছোৱালী ইমান ধুনীয়াকৈ অসমীয়া পৰম্পৰাগত সাজ পৰিধান কৰি লগত আৰু 8-10জনী ছোৱালী আছে সকলোৱে মিলি ইমান ধুনীয়াকৈ নাগাৰা নাম গৈছে আৰু আমাৰ এছাম আছে লাগি গৈছে তাইৰ পিছত তাইক ট্ৰল কৰাত লাগি গৈছে আৰে বাবা শুনক ইমান আপোনালোকে জাতিৰ ৰক্ষক যে ওলাইছে নিজে কিবা এটা নকৰে কিয় নিজৰ কৰিবলৈতো দম নাই খালি ছোৱালী এজনী কিবা এটা যদি কৰিব বিচাৰিছে তাইক মানে ঠাট্টা কৰাত লাগি গৈছে ঠাট্টা কৰিব লাগে তাইক নেগলেক্ট কৰিব লাগে তাইক ইনচাল্ট কৰিব লাগে ইমান কেঁকুৰা জাতি কিয় কেঁকুৰাৰ নিচিনা ইমান টানিব লাগে কেঁকুৰাৰ নিচিনা নাটানিলে নহয় নেকি মানে কোনোবা এটা যদি কিবা কৰিছে কোনোবা এটা কিবা ভাল কাম কৰিছে মুঠতে তাইক টানি তাইক তলত পেলা এয়াই নেকি অসমীয়াগিৰি এয়া কিন্তু অসমীয়াগিৰি যদি সঁচাকৈ প্ৰকৃত অসমীয়াগিৰি কৰিছে তেতিয়াহ'লে এজন অসমীয়া আন এজন অসমীয়াক সমৰ্থন কৰিবলৈ শিকক যদি সঁচাকৈ অসমীয়াগিৰি কৰিছে ন যদি এজন অসমীয়াই যদি কিবা ভুল কৰিছে তেওঁৰ ভুলটো দেখুৱাই দিয়ক যে তুমি এনেকুৱা ভুল কৰিছা এইটো ভাল কৰা সৰু ছোৱালী কিবা ভুল থাকি যাব পাৰে কিবা অলপ আধুনিক দুই এটা বস্তু কিবা ভুল কিন্তু তাক লৈ এনেকুৱা ধৰণে আপোনালোকে মেণ্টেলি যে ছ'চিয়েল মিডিয়াত ইমান ষ্ট্ৰেছ দিছে ছোৱালীজনীক ইমান ট্ৰল কৰিছে আৰু এটা কথা কওঁ কিয় নামনি অসমৰ ভাষাটোক লৈ ইমান ঠাট্টা কিয় মানে ভাষা নহয় নেকি অসমীয়া মানুহৰে ভাষা ন কলিতা লিখা উপাধি মানুহ বৰপেটাটো পাব নলবাৰীটো পাব আপুনি তিনিচুকীয়াটো পাব ডিব্ৰুগড়টো পাব শইকীয়া লিখা মানুহ আপুনি নলবাৰীটো পাব শইকীয়া লিখা মানুহ আপুনি তিনিচুকীয়াটো পাব ডুমডুমাটো পাব আপুনি নগাঁওটো পাব কি মানুহ উপাধি মানুহ ডিফাৰেঞ্চটো কিয় কৰিব লাগে ভাষা এতিয়া আৰু এটা কথা ক'ম দেই নলবাৰী মানুহখিনিও কি নলবাৰী বৰপেটা চাইডৰ ল'ৰা ছোৱালীৰ মানুহখিনিও উজনি অসমৰ মানুহক মাজে ঠাট্টা কৰে বাও নি হয় নি আহিলে নি এনেকুৱা ভাষাক লৈখিনি কৰে সেই নি
এনেকুৱা টাইপৰ লেংগুৱেজটো মানে আপাৰ আছামৰ লেংগুৱেজটো লৈ কিনে অলপ কিছু এইবোৰ নকৰিব। আৰু ল'ৱাৰ আছামৰ মানুহখিনিকো আপাৰ আছামৰ মানুহে মাজে মাজে কৰে, মই গোটেইখিনি কথা কোৱা নাই নেকি, এনেকৈ কৰে নহয়, লেংগুৱেজটোক লৈ কিনি মাজে মাজে কি হৈছে নহৈছে এনেকুৱা কৰে। মই মিছা কথা নকওঁ, মই না আপাৰ আছামৰ ভালকৈ জানো, মই ল'ৱাৰ আছামৰ জানো, না মই মধ্য আছামৰ জানো, মোৰ ভাষাটোৱে হৈছে খিচিৰি। কিন্তু মই এটা কাম কৰিব জানো, মই বেলেগৰ ভাষাক, বেলেগৰ জাতিক, বেলেগৰ সংস্কৃতিক অপমান কৰিবলৈ মই নাজানো। মই বেলেগৰ জাতি হওক, বেলেগৰ ভাষা হওক, বেলেগৰ সংস্কৃতি হওক, মই সদায় হৃদয়েৰে মই সন্মান কৰোঁ। আৰু মই বিচাৰোঁ যাতে এনেকুৱা ছোৱালী এজনী যদি আগবাঢ়ি আহিছে, যদি নাগাৰা নাম গাইছে, আমি ভাল পাব। তাই কিয় ভাইৰেল হৈছে? কাৰণ তাই চেষ্টা কৰিছে, তাই সাহস কৰিছে। আৰু থাকিল কথা ফেচবুকৰ যিসকল বুদ্ধিজীৱী আছে, আপোনালোকৰ কাম ধান্দাটো বেলেগ নাই, খালি কাক কেনেকৈ বাম্বু দিব লাগে, কাক কেনেকৈ সমালোচনা কৰি টানিব লাগে, সেইটোৱে ধান্দা, বেলেগতো কোনো কাম নাই। আৰে বাদ দিয়ক না, ইমান যদি আপোনালোকে জানিলেহেঁতেন ছোৱালীজনীক ছাপৰ্ট কৰিব লাগিছিলে, মেণ্টেলি ষ্ট্ৰেছ। আৰে বাচ্চা হয় এজনী ছোৱালী, 19-20-22 বছৰীয়া ছোৱালী এজনী, তাই সাহস কৰিছে, তাই অসমীয়া বস্ত্ৰ পৰিধান কৰি তাই এনেদৰে যিটো আমাৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি তাই নাম গাবলৈ চেষ্টা কৰিছে। ভাবকচোন, নাম গাইছে, যি সময়ত আজিৰ প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে কিবা কিবি একদম মুন্নি বদনাম হৈ এনেকুৱা টাইপৰ গানত নাচি আছে মেক্সিমামে, সেই সময়ত এইজনীয়ে ছোৱালী আমাৰ অসমীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি এনেদৰে নাগাৰা নামৰ প্ৰতি আকৃষ্ট হৈছে। আকৃষ্ট বুলিয়ে কয় নে কি, মানে যিটো মানে এট্ৰেকশ্যন হয়, আকৃষ্ট বুলিয়ে কয় ন? চাগে আকৃষ্ট, মোৰ খেলি মেলি হৈ যায় বাৰু, সেইবোৰ আপোনালোকে বাদ দিয়ক। মই মেইন পইণ্টটোত আহিছোঁ, কেঁকুৰাৰ নিচিনা টানা বাদ দিয়ক, মানুহক সমালোচনা কৰা বাদ দিয়ক। আৰু এটা কথা, উপদেশতকৈ আৰ্হি ভাল বুলি কথা এটা আছে দেই। বেলেগে যদি কৰিছে, বেলেগ যদি ভাইৰেল হৈছে, ভাইৰেল কিয় হৈছে? কাৰণ পাৰিছে, কিবা এটা সাহস কৰিছে, দম আছে কিবা এটা কৰাৰ। আৰু যদি আপোনালোকৰ যদি দম নাই, আপোনালোকে যদি খালি বেলেগৰ নিগেটিভটো খুচৰি থাকে ন, খুচৰি থাকক, কিন্তু অন্তত কোনোবা উঠি অহা প্ৰতিভাক এনেদৰে অপমান কৰাৰ চেষ্টা কেতিয়াও নকৰিব। যদি পাৰে কাৰোবাৰ ভালটো চিন্তা কৰক, কিন্তু মানুহৰ বেয়াটো চিন্তা নকৰিব, আৰু মানুহক এনেকৈ খালি তললৈ টানি থকাৰ চেষ্টা কেতিয়াও নকৰিব। আজিলৈ মানে চাই থাকিব আছাম ৰিভিউ মাষ্টাৰ। মই সুৰজিত শইকীয়া, ধন্যবাদ।